কোনো গোচৰে মুখ তলাব নোৱাৰে বন্ধ নহয় মোৰ মুখ জেলৰ ভাত খাবলগীয়া হ'লেও খাম কিন্তু মোৰ মুখ বন্ধ নহয় কানকৰাত থিয় হৈ আহিয়ে এই বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মোক বন্ধ কৰিবলৈ এইবোৰ দুটা কেছ দিছে বেলেগ কি কেছ দিছে মই মোৰ মুখ কেনেকৈ বন্ধ কৰিব মই জেললৈ যাব লাগে হ'লে জেললৈ যাম শাৰদা লুইবাৰ্জাৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মেল পাতি এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছিল ইয়াৰ পাছতে তৰুণ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গোচৰৰ ভিত্তিতে আদালতত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দৃশ্য এয়া মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈ আহি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে সত্য ওলাই আছে মোৰ বিৰুদ্ধে গোচৰ তৰি লাভ নাই তেওঁৰ উদ্দেশ্য হৈছে যেতিয়ালৈকে মই জেললৈ নাযাওঁ তেতিয়ালৈকে হেমন্ত বিশ্ব শৰ্মা তেওঁ শান্তি নাপায় মই মোৰ মুখ কেনেকৈ বন্ধ কৰিব মই জেললৈ যাব লাগে হ'লে জেললৈ যাম অহা ২২ মাৰ্চত পুনৰ আদালতত হাজিৰ হ'ব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে লুইবাৰ্জাৰ কেলেংকাৰীৰ CBIৰ তদন্ত হৈ আছে কেমেৰা পাৰ্চন আকাশৰ সহযোগত প্ৰাঞ্জল প্ৰতিম বৰা প্ৰতিদিন টাইম গুৱাহাটী